আমাৰ পোষ্টৰ প্ৰয়োজন নহব কাৰণ মহকুমাবিলাক আছে আমাৰ অলপ প্ৰমোচন হ'ব মানুহৰ ধৰক মেজিষ্ট্ৰেট বিলাকৰ প্ৰমোচন সোনকালে হ'ব এডিসি হ'ব যিখিনি অলপ অলপ ডিভিজন বনাব লাগিব সাৰ্কেল বিলাক আমাৰ আছেই গতিকে বহুত বেছি পোষ্টৰ প্ৰয়োজন নহব কাৰণ আমি 22000 পোষ্ট আৰু এপ্লিকেশন অহা মাহত আমি দিমেই গতিকে কৰ্মচাৰী এতিয়াতো অভাৱ নাই আমাৰতো মানুহ চকী পাৰি বহিবৰ কাৰণে জাগা নাই এতিয়া অফিস বিলাকত এতিয়া আমাৰ বহুত বিলাক অফিসত ইমান চাকৰি হৈ গ'ল লৰা ছোৱালী বহা জাগা নাই আমি 22000 নতুন পোষ্টৰ এডভাৰটাইজ কৰি আছো 22000 পোষ্ট আমি অহা মাহত এডভাৰটাইজ কৰিম তাৰ পিছতো যদি কিবা লাগে প্ৰত্যেক মই আগতে কৈয়ে থৈছো যে প্ৰত্যেক বছৰত 20-30,000 পোষ্ট আমি চাকৰি দি থাকিম বুলি অলৰেডি মই ঘোষণা কৰি থোৱাই আছে কিছুমান নতুন ডিভিজন খুলিব লাগিব তাতে পোষ্ট লাগিব কিছুমান সাৰ্কেল খুলিব লাগিব পোষ্ট লাগিব আগতে এসিএছত 400 লৰা সোমাইছিল এতিয়া 800 লৰা সোমাব লাগিব কাৰণ লৰাৰ প্ৰয়োজন বেছি হ'ব গতিকে মেন পাৱাৰ বাঢ়িব কিন্তু হিমান হিচাবলৈকে আমি যোৱা নাই